নমস্কাৰ, আমি আকাশীলতা বিহুৱা দলৰ আজি আখৰাৰ প্ৰথম আৰম্ভণি কৰিছোঁ। বিগত 16 বছৰ ধৰি আমি এই দলটোক আগুৱাই লৈ আহিছোঁ। এইবাৰো আপোনালোকৰ সন্মুখলৈ যাবলৈ আমি আগুৱাই আহিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে মৰমেৰে আদৰিলে। লোহিত হাজৰিকা ছাৰে। হয়, অতি দুখিতজনক কথা, মানে আমাৰ বাবে বহুত দুখৰ কথা। এইবাৰ বহাগত হয়তো নাহৰ ফুলিও নাহৰৰ গুৰুত্ব নোহোৱা হৈ যাব। এইবাৰ ধেমাজি আটাইতকৈ দূৰৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছে। মই শোণিতপুৰৰ পৰা আহিছোঁ, তাৰ লগতে ওদালগুৰিৰো আছে। হয়, নমস্কাৰ, মই নুমল চেত্ৰী। আজি এই ওৰাং আঞ্চলিক আকাশীলতা বিহু দলৰ এই মঞ্চত উপস্থিত হ'বলৈ পাই নিজকে খুবেই আনন্দিত। বিগত 16 বছৰৰ পৰা এই দলটো গঢ়ি আহিছে আৰু আমাৰ প্ৰথম এই দলটো আৰম্ভণি কৰিছিল বা এই দলটোক গঢ়ি তুলিছিল তেখেত হৈছে আমাৰ শ্ৰদ্ধাৰ লোহিত হাজৰিকা ডাঙৰীয়া। আৰু লগতে এই যোৱা বৰ্ষৰ পৰা পংকজ ঠাকুৰীয়াৰ নেতৃত্বত আৰু তেখেতৰ তত্বাৱধানত এই দলটো তেখেতে দলপতি হিচাপে দায়িত্ব পালন কৰিছে। যোৱা বৰ্ষৰ পৰা তেখেতে ওৰাং আঞ্চলিক আকাশীলতা বিহু দলৰ দলপতি হিচাপে দায়িত্ব পালন কৰি আহিছে। আৰু লগতে এইবেলি নহয়, যোৱাবেলিও তেখেতলোকে নিমন্ত্ৰণ কৰিছিল আৰু এইবেলিও মই আকাশীলতা বিহু দলৰ প্ৰশিক্ষক হিচাপে আমন্ত্ৰিত হ'বলৈ পাই খুবেই আনন্দিত। আৰু কিমান দূৰ সক্ষম হওঁ শিকাবলৈ, কিমান শুদ্ধকৈ শিকাব পাৰোঁ সেইটো মই ক'ব নোৱাৰিম। মই চেষ্টাহে কৰিম মাথো। শিকাৰ কোনো শেষ নাই, অন্তিম নাই। কিন্তু আমি প্ৰশিক্ষকসকলেও এজন ছাত্ৰ বা ছাত্ৰীৰ পৰা শিকিবলৈ বহুত থাকে। তো আমি শিক্ষাখিনি আদান প্ৰদান কৰিব লাগে। তো এনেদৰে আমি নাজানিব পাৰোঁ বহুতখিনি কথা। আজিকালি ছাত্ৰ ছাত্ৰী বহুত আগবাঢ়ি গৈছে, বহুত এডভান্স, যিহেতু আপগ্ৰেড হৈ গৈছে। তো মই যোনখিনি কথা নাজানিম তেখেতলোকৰ পৰা শিকিম, আৰু মই যোনখিনি জানিম সেইখিনি মই মোৰ জ্ঞানখিনি তেখেতলোকক বিলাবলৈ চেষ্টা কৰিম, সেইখিনি। আৰু সকলোকে শুভেচ্ছা জনালোঁ। আৰু এইবেলি দেখিছোঁ যে বহুত উজনিৰ পৰা নামনিলৈকে তেখেতলোকে নাচনী বা ঢুলীয়া গোটেইখিনি গোটাইছে। তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ দলপতি পংকজ ঠাকুৰীয়া ডাঙৰীয়াক। যোগাযোগ নম্বৰ আমাৰ, যদি আপোনালোকৰ বিহুত মঞ্চত আমাক নিমন্ত্ৰণ কৰিব বিচাৰে তেন্তে হ'লে আপুনি 7002682142ত যোগাযোগ কৰিব পাৰে। আৰু কিবা দৰকাৰ থাকিলে আপুনি আমাৰ দলপতিকো যোগাযোগ কৰিব পাৰে, বা আমাৰ ওৰাং আঞ্চলিক আকাশীলতা বিহু দলৰ আমাৰ ফেচবুক পেজো আছে, লগতে ইনষ্টা পেজো আছে, তাতেও কণ্টেক্ট কৰিব পাৰে। এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ।